বৰ্তমান মোবাইল স্ক্ৰীনত শ্ব' কৰি থকা কিতাপটো নিশ্চয় সকলোৱে চিনিয়ে পাইছে। এইটো হৈছে দশম শ্ৰেণীৰ বিজ্ঞান কিতাপ, মানে ক্লাছ 10ৰ বিজ্ঞান কিতাপ। আপুনি অথবা আপোনাৰ পৰিয়ালৰ যদি কোনোবাই বৰ্তমান দশম শ্ৰেণীত অধ্যয়নগত অৱস্থাত আছে আৰু 2021 চনত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষা দিব, তেনেহ'লে বিশেষকৈ আজিৰ এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। কিয়নো আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে কথা পাতিম যে 2021 চনত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ যিটো বিজ্ঞান বিষয় আছে, বিজ্ঞান বিষয়ৰ 6 নম্বৰ যিটো পাঠ আছে, সেই পাঠ হৈছে জীৱন প্ৰক্ৰিয়া। সেই পাঠটো সিলেবাছত ধৰা আছে আৰু এই পাঠৰ পৰা 2021 চনত মেট্ৰিক পৰীক্ষাত মানে প্ৰশ্ন আহিব আৰু এই পাঠৰ পৰা সম্পূৰ্ণ মাৰ্ক থাকিব 10 মাৰ্ক, মানে 10 নম্বৰৰ প্ৰশ্ন থাকিব। আজি এইটো পাঠৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু কিছু নোটছ আলোচনা কৰিম, যিবিলাক 2021 চনত অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব, কিয়নো আপোনাৰ প্ৰয়োজনীয় সকলো ধৰণৰ শিক্ষামূলক নতুন নতুন আপডেট এইটো চেনেলত সকলোমতে পাই থাকিব। ফাইনালি মই জীৱন প্ৰক্ৰিয়া যিটো পাঠ আছে 6 নম্বৰ পাঠ, সেই পাঠটো ওলাইছোঁ, তো আপুনি চাব। মই পেজ নম্বৰটো কৈ আছোঁ। প্ৰথমত চাব 94 নম্বৰ পেজ। 94 নম্বৰ পেজত ওপৰত চাব এটা নোটছ আছে, মই অলৰেডি আস্তানি ৰাখিছোঁ। জীৱদেহৰ বাহিৰৰ শক্তিৰ উৎস যাক আমি আহাৰ বুলি কওঁ, সেই উৎসৰ পৰা জীৱদেহৰ ভিতৰলৈ শক্তি স্থানান্তৰণ এক প্ৰক্ৰিয়া আছে যাক আৰু এই প্ৰক্ৰিয়াটোক পৰিপুষ্টি বুলি কওঁ। চ' এই প্ৰশ্নটো এনেকুৱা হ'ব পাৰে যে পৰিপুষ্টি কাক বোলে, আৰু এই পৰিপুষ্টি কাক বোলে এই প্ৰশ্নটো মেট্ৰিক পৰীক্ষাত প্ৰায় আহি থাকে আৰু তাৰ কাৰণে 2 মাৰ্ক থাকে। ঠিক আছে, নম্বৰ 2 মাৰ্ক থাকে, মানে এইটো শ্বৰ্ট কোৱেশ্যন, কেতিয়াবা 1 নম্বৰো দি দিয়ে। তাৰপিছত 95 নম্বৰ পেজত চাব যিটো প্ৰশ্নাৱলী আছে, প্ৰশ্নাৱলীৰ 3 নম্বৰ আৰু 4 নম্বৰ এই দুটা প্ৰশ্ন চাব। 3 নম্বৰ প্ৰশ্নত দিয়া আছে জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়, আৰু 4 নম্বৰত দিয়া আছে জীৱৰ জীৱন ভৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়া অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা। এই দুটা প্ৰশ্ন বহুত বেছি গুৰুত্বপূৰ্ণ। আৰু 95 নম্বৰ পেজত মাজভাগত চাব এটা নোটছ আছে, খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱে জৈৱ অনুঘটক ব্যৱহাৰ কৰে। এই জৈৱ অনুঘটকবোৰক উৎসেচক বোলে, উৎসেচক বুলি কোৱা হয়। মানে এইটো এটা শ্বৰ্ট কুৱেশ্যন, 1 নম্বৰৰ প্ৰশ্ন যে উৎসেচক কাক বোলে। চ' উৎসেচক কাক বোলে যদি আহে এই উত্তৰটো লিখি দিলেই হ'ল। চ' আপুনি আস্তানি ল'ব কিতাপত। তাৰপিছত আকৌ চাব, মই দেখুৱাই আছোঁ, মই ওলাই আছোঁ 1 নম্বৰ পেজত চাব। ঠিক আছে, 1 নম্বৰ পেজত চাব, মাজভাগত এটা নোটছ আছে, মই দেখুৱাই আছোঁ। সম্পূৰ্ণ পাচিতে হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰৱৰ্তক থাকে, এই প্ৰৱৰ্তকবোৰক বিলাই বুলি কোৱা হয়। চ' এইটো 1 নম্বৰ প্ৰশ্নৰ কাৰণে আহিব পাৰে যে বিলাই কাক বোলে। ঠিক আছে, বিলাই কাক বোলে যদি আহে তেনেহ'লে এই আনচাৰটো লিখি দিলেই হ'ল। তাৰপিছত আকৌ 101 নম্বৰ পেজত চাব, প্ৰশ্নাৱলীৰ মানে প্ৰশ্নকেইটা দেখুৱাই আছোঁ। 1 নম্বৰ প্ৰশ্নটোত মন কৰিব, স্বপ্ৰকৃত পুষ্টি আৰু পৰপ্ৰকৃত পুষ্টিৰ মাজত পাৰ্থক্য কি কি, আৰু 3 নম্বৰ আৰু 4 নম্বৰ এই দুটা প্ৰশ্ন চাব। মানে এই দুটা প্ৰশ্ন বহুত বেছি গুৰুত্বপূৰ্ণ আৰু মেট্ৰিক পৰীক্ষাত মেক্সিমাম আহি থাকে। তাৰপিছত কি আছে মই দেখুৱাই আছোঁ, চাই থাকিব। তাৰপিছত পেজ নম্বৰ 104 নম্বৰ পেজত চাব। 104 নম্বৰ পেজত ওপৰত যিটো চিত্ৰ দিয়া আছে মানুহৰ শ্বাসতন্ত্ৰ, এই চিত্ৰটো মেক্সিমাম আহি থাকে, 3 নম্বৰ থাকে। ঠিক আছে, 3 মাৰ্কৰ কাৰণে এই চিত্ৰটোক আঁকিব দিয়ে যে মানুহৰ শ্বাসতন্ত্ৰৰ নামাকৰণ আৰু চিত্ৰৰ সহায়ত বুজাই লিখা। তাৰপিছত তলত এটা নোটছ আছে, মই দেখুৱাই আছোঁ, তো মই আস্তানি ৰাখিছোঁ, আপুনি চাব। তাৰপিছত আকৌ 105 নম্বৰ পেজত চাব। 105 নম্বৰ পেজত যিটো প্ৰশ্নাৱলী আছে, সেই প্ৰশ্নাৱলীৰ 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নটো ভালকৈ চাব আৰু 1 নম্বৰ প্ৰশ্নটো চাব। এইটো 3 নম্বৰ কাৰণে মেট্ৰিক পৰীক্ষাত আহি থাকে। এইটো প্ৰশ্নাৱলীৰ 3টা প্ৰশ্নৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল 1 নম্বৰ প্ৰশ্নটো, এইটো মেক্সিমাম মেট্ৰিক পৰীক্ষাত আহি থাকে, আপুনি চাব। আৰু 3 মাৰ্ক থাকে, এই প্ৰশ্নটোৰ কাৰণে 3 মাৰ্ক থাকে। তাৰপিছত আকৌ কি আছে মই দেখুৱাই আছোঁ, চাই থাকিব। তাৰপিছত আকৌ 106 নম্বৰ পেজত চাব। 106 নম্বৰ পেজতো এটা চিত্ৰ দিয়া আছে মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন। তো এইটো আহিব পাৰে মেট্ৰিক পৰীক্ষাত। ঠিক আছে, 2021 চনত আহিব পাৰে আৰু এইটো আহে মেক্সিমাম, মানে এইটো চিত্ৰ অংকন কৰিব দিয়ে আৰু নামাকৰণ কৰিব দিয়ে। তাৰপিছত ইয়াত এটা নোট আছে, হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ পূৰ্বপেশীয়। চ' কিবা আছে আপুনি চাই ল'ব, মই মানে আস্তানি ৰাখিছোঁ অলৰেডি। তাৰপিছত আকৌ 109 নম্বৰ পেজত চাব। ঠিক আছে, 109 নম্বৰ পেজত মাজভাগতে চাব এটা নোটছ আছে, মই দেখুৱাই আছোঁ নোটছটো। পাতৰ কোষবোৰে পানীৰ অণুবিলাকক ভাস্বকাৰে এৰি দিয়াৰ ফলত পাতত এটা শোষণ বলৰ সৃষ্টি হয় আৰু ইয়াৰ বাবে শিপাত থকা জাইলেম পানী শোষণ কৰিবলৈ বাধ্য হয়। উদ্ভিদ শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই ভাস্বকাৰে এৰি দিয়া প্ৰক্ৰিয়াটোক পত্ৰমোচন বা ভাস্বমোচন বোলে।
সো এই প্ৰশ্নটো আহিব পাৰে যে ভাস্ম মোচন কাক বোলে আৰু এই প্ৰশ্নটো ম্যাক্সিমাম আহি থাকে আৰু তাৰ কাৰণে 1 নম্বৰ থাকে অথবা 2 নম্বৰ থাকে 2 নম্বৰে বেছি থাকে তো আপুনি চাব আৰু কিতাপত পাৰিলে আস্তানি ল'ব তাৰ পিছত আকৌ কি আছে গুৰুত্বপূৰ্ণ সেইখিনিও দেখুৱাই আছো তো চাই থাকিব তাৰ পিছত আৰু তলত চাব আৰু এটা নোটছ আছে হালুক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত লৱণীয় পদাৰ্থবিলাকৰ পৰিবহনক খাদ্য সংবহন বা খাদ্য স্থানান্তৰ বোলে তো এই প্ৰশ্নটো এনেকুৱা হ'ব পাৰে মানে 1 নম্বৰৰ প্ৰশ্ন থাকে যে খাদ্য স্থানান্তৰ কাক বোলে তাৰ কাৰণে এই এনসাৰটো লিখি দিলেই হ'ল তাৰ পিছত আকৌ কি আছে মই দেখুৱাই আছো চাই থাকিব এতিয়া আকৌ চাব 110 নম্বৰ পেজত 110 নম্বৰ পেজত যেটো প্ৰশ্নাৱলী আছে ওপৰত সেই প্ৰশ্নাৱলীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে তাৰ মাজত 1 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নটো বহুত বেছি গুৰুত্বপূৰ্ণ 1 নম্বৰ প্ৰশ্নত দিয়া আছে মানুহৰ পৰিবহন তন্ত্ৰ ভাগ কেইটা কি উদাহৰণ কাৰ্যসমূহ কি এই প্ৰশ্নটো ম্যাক্সিমাম আহি থাকে তো চাব এই দুটা প্ৰশ্ন আকৌ কি আছে মই দেখুৱাই আছো তাৰ পিছত 111 নম্বৰ পেজত চাব যেটো চিত্ৰ দিয়া আছে নেফ্ৰনৰ গঠন এই নেফ্ৰনৰ গঠনৰ মানচিত্ৰ আঁকিব আহে মেট্ৰিক পৰীক্ষাত ম্যাক্সিমামে আহি থাকে 3 মাৰ্ক থাকে আকৌ কেতিয়াবা 4 মাৰ্ক থাকে তো এটো 2021 বৰ্ষত অহাৰ সম্ভাৱনা আছে বহুত বেছি সম্ভাৱনা আছে তো আপুনি চাব তাৰ পিছত আকৌ চাব 112 নম্বৰ পেজ 112 নম্বৰ পেজত যেটো প্ৰশ্নাৱলী আছে তাত মানে দুটা প্ৰশ্ন আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা এই প্ৰশ্নটো ম্যাক্সিমাম আহি থাকে মেট্ৰিক পৰীক্ষাত আৰু ইয়াৰ কাৰণে 4 নম্বৰ থাকে আপুনি চাব মেট্ৰিক পৰীক্ষাত 4 নম্বৰ থাকে তাৰ পিছত আকৌ চাব এতিয়া অনুশীলনী আহি গল এতিয়া অনুশীলনীৰ শৰ্ট কোৱেশ্চন যিবিলাক 1 নম্বৰৰ প্ৰশ্ন থাকে তাৰ কাৰণে 3 নম্বৰ যেটো আছে স্বপক্ৰিয় পৰিপুষ্টিৰ প্ৰয়োজন হয় এটু 4টা অপচন আছে কোনটো হয় এটু ৰাইট চিন দিবা দিছে এনেকুৱা কৈ আহি থাকে তাৰ পিছত আকৌ প্ৰশ্ন চাব 6 নম্বৰ প্ৰশ্নটোত পাচনত লালটিৰ ভূমিকা কি তাৰ পিছত 7 নম্বৰ প্ৰশ্ন আছে চাই লব তাৰ পিছত 9 নম্বৰ প্ৰশ্নত আছে প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে এই প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট বুলি ক'ব পাৰো এটো 3 নম্বৰ থাকে এই প্ৰশ্নটোত আৰু 13 নম্বৰ প্ৰশ্ন মানে হেকৰ যেটো প্ৰশ্ন আছে হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্ষৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা এই প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট ম্যাক্সিমাম মেট্ৰিক পৰীক্ষাত আহি থাকে আৰু 4 নম্বৰ মাৰ্ক থাকে ঠিক আছে ম্যাক্সিমাম আহি থাকে তো সম্পূৰ্ণখিনি হেকেই হল তো যেটো জীৱন প্ৰক্ৰিয়া আছিল পাঠ 6 নম্বৰ পাঠ সেই পাঠৰ সম্পূৰ্ণ যিখিনি গুৰুত্বপূৰ্ণ আছিল আৰু যিখিনি নোটছ আছিল মই দেখুৱাই দিলো এইখিনিৰ মাজত কমন পোৱাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে তো চাব আপুনি নোটছ চাব তো এইকেইটা মেট্ৰিক পৰীক্ষাত মানে 2021 চনত মেট্ৰিক পৰীক্ষাত অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে এতিয়া নিশ্চয় কিছুমানে মোক প্ৰশ্ন সুধিব যে আপুনি দেখুৱাৰ নোটছ আৰু প্ৰশ্নসমূহ 100% শিওৰ হয়নে 2021 চনত মেট্ৰিক পৰীক্ষাত আহিব বুলি সো তেওঁলোকক কৈছো যে 100% শিওৰ নহয় যে আহিব বুলি কিন্তু 100% শিওৰ অহাৰ সম্ভাৱনা আছে কিয়নো মই যিকেইটা প্ৰশ্ন আৰু নোটছ দেখুৱালো এইকেইটা বহুত বেছি গুৰুত্বপূৰ্ণ আৰু ক'বলৈ গ'লে জীৱন প্ৰক্ৰিয়া যেটো পাঠ আছে সেই পাঠৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নোটছ আৰু প্ৰশ্নসমূহে দেখুৱাই দিছো আৰু ম্যাক্সিমাম মেট্ৰিক পৰীক্ষাত এবিলাকে আহি থাকে তো চাব আৰু যদি ভিডিওটো ভাল লাগিছে তেনহলে প্লিজ এটা লাইক কৰিব আৰু এই ভিডিওটো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰিব তো আজিলৈ ইমানে আকৌ লগ পাম নতুন আৰু এটা ভিডিওত গুড বাই আৰু যদি আপোনাৰ কিবা জানিবলগীয়া আছে প্ৰশ্ন আছে তেনহলে হেতু কমেন্ট কৰি সুধিব পাৰে মই কমেন্ট ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানেই আকৌ লগ পাম নতুন আৰু এটা ভিডিওত গুড বাই